এছ.ব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাল্য বিবাহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত সজাগতা সভা। বিশ্বনাথ শিক্ষাখণ্ডৰ অন্তৰ্গত এছ.ব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টুডেণ্ট পুলিচ কেডেটৰ উদ্যোগত ফৰচাটি মধ্য ইংৰাজী বিদ্যালয় আৰু কুমলীয়া মধ্য ইংৰাজী বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত হয়। এছ.বি.আই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৌলানা নিজামুদ্দিন আহমেদ, পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হেমন্ত শইকীয়া, এম.আৰ.এ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক নুৰ হুছেইন, এছ.ব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, এছ.পি.চিৰ শিক্ষাৰ্থী বাহিনীৰ এক সহযাত্ৰী দলে প্ৰথমে ফৰচাটি মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ প্ৰধান শিক্ষক নাজিৰ আহমেদৰ সভাপতিত্বত সভা অনুষ্ঠিত কৰে। সভাৰ হাত ধৰি আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে এছ.পি.চিৰ প্ৰয়োজনীয়তা আৰু কাৰ্যপ্ৰণালীৰ ওপৰত শিক্ষয়িত্ৰী সৌৰভী চেতিয়া, সাম্প্ৰতিক সময়ৰ এক জ্বলন্ত সমস্যা বাল্য বিবাহৰ সজাগতা, ইয়াৰ কাৰণ, কুফল আৰু প্ৰতিকাৰ ব্যৱস্থাৰ ওপৰত বিষয় শিক্ষক নয়নজ্যোতি ৰয় আৰু শিক্ষক নুৰ ইছলামে দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়াই পপি গোস্বামীয়ে। চতিয়াৰ পৰা শ্বাহিদুল ইছলামৰ ৰিপৰ্ট, এক্সপ্লৰাৰ আছাম। এছ.পি.চিৰ উদ্যোগত আয়োজিত যি সজাগতা সভা, এই সভা আয়োজন কৰাৰ কাৰণে তেখেতসকলৰ যি প্ৰশংসনীয় পদক্ষেপ তাক সঁচাকৈ শলাগিছোঁ। আৰু লগতে আমাৰ দৰে নগণ্য ব্যক্তিক আমন্ত্ৰণ কৰি আনি এইখন সজাগতা সভাত অংশগ্ৰহণ কৰোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটিত বৰ্তমান সংখ্যালঘু প্ৰধান অঞ্চলত সাম্প্ৰতিক সময়ত দেখা গৈছে যে বাল্য বিবাহৰ যি পায়ুভাৰ, এই বাল্য বিবাহৰ ক্ষেত্ৰত এই সজাগতা সভাই বিশেষ অৰিহণা আগবঢ়াব। আৰু সুস্থ সমাজ এখন গঠনৰ কাৰণে বাল্য বিবাহৰ যি বন্ধৰ যি প্ৰতিবাদ, এই নিশ্চয় সাম্প্ৰতিক সময়ৰ এক আহ্বান। গতিকে এই আহ্বানক প্ৰত্যাহ্বান হিচাপে লৈ আৰবী কলেজৰ যি এছ.পি.চিৰ যি কেডাৰসকলে যি প্ৰতিবাদমূলক তথা বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁচাকৈ প্ৰশংসনীয়। অনাগত দিনত এই অঞ্চলত বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত ই এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। লগতে আমি উক্ত সভা দুইখনত ফৰচিয়াটি উচ্চ ইংৰাজী বিদ্যালয় আৰু কুমলীয়া এম.ই. স্কুলত অনুষ্ঠিত এই সভা দুখনত উপস্থিত থাকি সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ভাৱ বিনিময় কৰি আমি সন্তোষ প্ৰকাশ কৰিছোঁ। আৰু লগতে এই সজাগতা সভাই যে অনাগত দিনত এক ইতিবাচক দিশত প্ৰভাৱ পেলাব, সেয়া আমি অনুমান কৰিব পাৰিছোঁ। বিদ্যালয়ৰ ফালৰ পৰা ষ্টুডেণ্ট পুলিচ কেডেট আঁচনিৰ অন্তৰ্গত কুমলীয়া এম.ই. স্কুল আৰু ফৰচিয়াটি এম.ই. স্কুলত আমি বাল্য বিবাহ আৰু প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ওপৰত সজাগতামূলক দুখন সভা আমি অনুষ্ঠিত কৰিছোঁ। এই সভাত আমাৰ এছ.বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এছ.পি.চিৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বিশেষকৈ আমি আমন্ত্ৰণ কৰি অনা সমল ব্যক্তি হিচাপে এম.আৰ.এ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নুৰ হুছেইন ডাঙৰীয়া আৰু আমাৰ পৰিচালনা সমিতিৰ সভাপতি হেমন্ত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে কৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আমি এই দুয়োখন সজাগতা সভা অতি সুচাৰুৰূপে সফলভাৱে সম্পন্ন কৰি সামৰণি মাৰিলোঁ।